এতিয়া 4:25 হৈছে আমি ওলাই দিলোঁ বাই বাই টাৱাং আৰু চাওঁ এতিয়া আমি জং ৱাটাৰফললৈ গৈ আছোঁ কেইটা বজাত পাওঁগৈ এতিয়া জাংলৈ আছে 38 কিলোমিটাৰ আৰু চেলালৈ 77 কিলোমিটাৰ এতিয়াও চিপ বৰষুণ দিয়ে আছে ৰাতিৰ পৰাই দি আছিলে গোটেই ৰাতিটো আছিলে বৰষুণ এতিয়া অলপ এৰিছে কিন্তু চিপকৈ পৰি আছে আৰু জং ৱাটাৰফলৰ গেটটো পাৰ হৈ সোমাই আহিছোঁ মেইন ৰোডৰ পৰা 1 কিলোমিটাৰ সোমাব লাগে এতিয়া এইটো ৰাস্তা দুটা ৰাস্তা আছে এটা ওপৰলৈ গৈছে এটা তললৈ এতিয়া চাই লওঁ প্ৰথম তলটোদি নামি আহিছোঁ এইটোৱে চাগে হ'ব লাগে হয় এইটোৱে হয় এই চাওক দেখা পালোঁ এয়া জাং ৱাটাৰফলৰ হেৰি পাইছোঁহি গাড়ীৰ পৰা নামিলোঁ এতিয়া গৈ আছোঁ ওচৰৰ পৰা দেখাম বাৰু যিমানখিনি পাৰোঁ এখন সৰুকৈ কাঠৰে দলং বনাই থৈছে কিমান ধুনীয়া আমি তললৈ নামি আছোঁ অলপ বহুতখিনি নামিব লাগে তললৈ আজি আমাৰ ব্ৰেকফাষ্টটো মানে ইয়াতে হ'ব জাং ৱাটাৰফলৰ ওচৰত হয় ৱাটাৰফলৰ ওচৰতে আমি সকলোৱে এতিয়া এয়া ব্ৰেড চাহ বিস্কিট এয়া ব্ৰেড নহয় ব্ৰেড চাহ আৰু বিস্কুট এনেকৈ খাম এতিয়া ইয়াতে খাই কৰি লৈ তাৰপিছত দেখাই আছোঁ বাৰু আপোনালোকক এতিয়া ওচৰলৈ গ'লে মানে কি হয় বহুত পানী ওচৰত ইমান পানী চিটিকনি আহি থাকে ওচৰত গ'লে মানে ভিজি যাব লাগিব আৰু তাৰ আগতে ভাবিছোঁ যে চাহটো খাই লওঁ যিহেতু এতিয়া আমাৰ ৰাতিপুৱা 6টা কিমান বাজিছে 6:10 এতিয়া আমি 6টা বজালৈ ইয়াত পাই গ'লোঁ আহি আমি টাৱাঙৰ পৰা আহি ইয়াতে পাই গ'লোঁ জাং ৱাটাৰফলত এতিয়া ইয়াতে মানে ব্ৰেকফাষ্টটো কৰি তাৰপিছত আৰু দেখাই আছোঁ আপোনালোকক ভালকৈ হেৰি ব্ৰেকফাষ্ট কৰি থাকোঁতে ইয়াৰে মানে লোকেল ডগী হয় লোকেল ডগীবিলাক ইমান পিউৰ হয় চাওক এয়া লোকেল ডগী দেখাই আছোঁ তাকো কিবা খাবলৈ দিওঁ এইবিলাক মানে লোকেল ডগী হয় দেই আমাৰ তাত যেনেকৈ ঘৰচীয়া কুকুৰবোৰ হয় ইয়াৰেও ঘৰচীয়া এইবিলাক কিন্তু দেখিবলৈ বহুত কিউট আৰু কিমান মজা চাওক ওলোৱা তাকো দিছোঁ খাবলৈ চাচোন কি মৰম লগা ইমান ধুনীয়াকৈ চাইছে সিও এইটো ৱাটাৰফলৰ পিকচাৰটো এনেকৈ হেৰি কৰি থৈ দিছে লগাই থৈ দিছে আৰু এইটো ৱাটাৰফল দেখাই আছোঁ ভিজি গৈছোঁ চাওক ইমান কেমেৰাও ভিজি গ'ল এইটো চাওক এইটো বহুতেই ডাঙৰ ৱাটাৰফলছ হয় বহুত ডাঙৰ ৱাটাৰফলছ এইটো মইতো জীৱনত ইমান ডাঙৰ ৱাটাৰফলছ দেখাই নাই শ্বিলঙত দেখিছোঁ আমাৰ কাৰ্বি আংলঙতো দেখিছোঁ কিন্তু অৰুণাচলৰ এইটোৰ নিচিনা মই জীৱনত দেখা নাই ইমান ডাঙৰ ৱাটাৰফল কিমান ওপৰৰ পৰা আহি আছে আৰু ইয়াৰ মই চাৰিও চাইডটো দেখাই দি আছোঁ বহুত সুন্দৰ পৰিৱেশ ইয়াত ৱাটাৰফলছৰ পানীবোৰ এনেকৈ বৈ গৈছে আৰু ওপৰত দেখাই আছোঁ মই ভিউটো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ বহুত পানী থাকিব নোৱাৰি মানে পানী চিটিকনি চাওক কেমেৰাত হেৰি হৈ যায় যিহেতু মানে পানীৰ পৰিমাণটো আকৌ বাঢ়ি গৈছেগৈ হঠাতে মানে প্ৰায় আধা কিলোমিটাৰমানলৈকে পানী চিটিকনি আহি থাকে ইমানেই ডাঙৰ ৱাটাৰফলছ মই ওপৰলৈ এতিয়া উঠি আছোঁ আকৌ বাই বাই ডগী বাই বাই
নামোতেতো ভালেই লাগিছিলে, চিৰিত উঠোঁতেহে এতিয়া মজা ওলাই গৈছেগৈ। ইয়াতে পাৰ্টিবোৰ পিকনিক খাবলৈ আহে বোলে। বহুত নামিব লাগে তললৈ। নামি যাওঁতে ফূৰ্তি নামি গ'লোঁ, এতিয়া ওপৰত উঠি থাকোঁতেহে গম পাইছোঁ। এয়া যশৱন্তগড় পোৱাৰ আগে আগে গাড়ীখন ৰাখি পেলাই অলপ ভিউ পইণ্টত। এয়া আমাৰ বাকীবিলাক চবেই ফটো উঠাত ব্যস্ত, চেলফি উঠাত। মই আৰু কি কৰিম, মই ভিডিঅ' বনোৱাতে ব্যস্ত আৰু। এয়া সেই তলত চাওকচোন, কিমান তলৰ পৰা আহিছোঁ আমি। এতিয়া আমি যশৱন্তগড় পাই গ'লোহি। এয়া আহি আছোঁ বাৰু। যশৱন্তগড়ৰ ভিতৰলৈ আহি আছোঁ আমি, দেখাই আছোঁ আপোনালোককো দেখাই আছোঁ ধুনীয়াকৈ। এইটো হয় গেট, উঠি আছোঁ গেটৰ ওপৰলৈ। আৰু এই যশৱন্তগড় ভিতৰত সোমাই আছোঁ, দেখাই আছোঁ আপোনালোককো। এয়া বাবা যশৱন্ত আৰু তেখেতৰ এয়া সংৰক্ষিত কৰি ৰাখিছে। তেখেতে ব্যৱহাৰ কৰা বিচনা, কম্বল আৰু এয়া ডিউটি কৰা চেণ্ডেল, জোতা। এইটো তেখেতৰ। আৰু এনেই মই অলপ পিছত ক'ম বাৰু বাবাৰ বিষয়ে। ইয়াতে যশৱন্ত সিং বাবাৰ মানে যিটো মন্দিৰ আছে, তেখেতৰ বিষয়ে গোটেই লিখা আছে ইয়াতে অলপ কাহিনীটো। মানে ময়ো পঢ়ি চালোঁ ইয়াতে কি লিখা আছে। যেতিয়া আমাৰ ভাৰত আৰু চীনৰ যুদ্ধ হৈছিলে 1962 চনত, তেতিয়া তেখেতে বহুত সাহসেৰে মানে চীনা সৈনিকক বিফল কৰিছিলে। আৰু চীনে সেইকাৰণে হেৰি কৰিব পৰা নাছিলে, মানে এইটো যিটো বেটেলিয়ন আছিলে, এইটো বেটেলিয়নত এবাৰ নহয়, দুবাৰ নহয়, 4বাৰ 5বাৰকৈ মানে আক্ৰমণ কৰিছিলে। কিন্তু 5বাৰতো বিফল কৰিছিলে। মানে তেখেত শেষত দেশৰ কাৰণে শ্বহীদ হৈ গ'ল যশৱন্ত সিং। আৰু তেওঁ নিজৰ জীৱন উচৰ্গা কৰিলে, আৰু উচৰ্গা কৰি মানে আমাৰ দেশ মাতৃক তেখেতে সুৰক্ষিত কৰি ৰাখিলে। আৰু তাৰ বাবে তেখেতৰ স্মৃতিত এইটো বনাই ৰখা হৈছে, এইটো যিটো যশৱন্ত মানে ইয়াতে দেখাই পাইছে আপোনালোকে। মই আহোঁতে ৰাতিপুৱা যিমান আৰ্মিৰ গাড়ী আহে, সকলোৱে ইয়াতে ৰৈ সেৱা কৰি যায় তেখেতক। আৰু শুনামতে তেখেতৰ এতিয়াও মৰণোত্তৰভাৱে তেখেতক দৰমহা এতিয়াও দি থাকে, মানে চাকৰিত তেখেতক এতিয়া হেনো প্ৰমোশ্যন হৈ গ'ল। মানে এতিয়াও তেখেতক এজন ৰেগুলাৰ যেনেকৈ চিপাহীক দৰমহা দিয়ে, তেনেকৈ মানে তেখেতকো এতিয়া দৰমহা প্ৰদান কৰি থাকে। আৰু তেখেতৰ ৰেংকটো বাঢ়ি গৈ আছে। তেখেত প্ৰথম এজন চিপাহী আছিলে, তাৰপিছত যে তেখেত এতিয়া হাবিলদাৰ হৈছেগৈ। এনেকুৱা আৰু তেখেতৰ কাহিনীটো। আপোনালোকে যদি আহে ইয়ালৈ যশৱন্তগড়লৈ, আহিলে চাব পাৰিব আৰু নিজেও পঢ়ি চাব পাৰিব কাহিনীটো। ইয়াতে লিখা আছে, তথাপিতো মই ক'লোঁ আৰু যিমানখিনি পাৰোঁ। এয়া যশৱন্তগড়ত আমি য'ত মন্দিৰটো দৰ্শন কৰিলোঁ, মন্দিৰৰ একদম ৰোডৰ অপজিট ছাইডত আৰ্মি কেণ্টিন আছে। ইয়াতে আৰ্মি কেণ্টিনত ডোচা ল'লোঁ, প্লেইন ডোচা। এতিয়া ডোচা খাওঁ, ডোচা খাই পেলাই আকৌ আমি যাত্ৰা আৰম্ভ কৰিম। এবাৰ নেক্সট আমি ইয়াৰ পৰা ৰিটাৰ্ণ হওঁতে পামগৈ চেলা, আৰু চেলাত চাওঁ কি দেখাব পাৰোঁ। ইয়াতো আৰ্মি কেণ্টিনত চাহটো ফ্ৰী হয়, ডোচাটো বাৰু পে'মেণ্ট কৰিলোঁ। এতিয়া ফ্ৰী চাহ খাই আছোঁ। এইটো কেণ্টিনৰ বেক চাইডে ভিউ পইণ্ট হয়, আপোনালোকে আহিলে ভিউ পইণ্ট চাব পাৰিব। আমি এতিয়া চেলা পামগৈ আৰু বৰ্তমান আপত উঠি আছোঁ, বহুত আপ। আৰু ইয়াতে
পোৱাৰ লগে লগে বৰষুণ ষ্টাৰ্ট হৈ গ'ল। এয়া চাওক খিচকৈ বৰষুণ, আৰু মেঘবোৰে পূৰা পাহাৰবোৰ ঢাকি পেলালে, একো দেখা পোৱা নাযায়। এতিয়া আমি চেলা পাই গ'লোঁ, আৰু ইয়াতে বহুত ঠাণ্ডা। এয়া চাওক লোকেল মানুহে তেওঁলোকে হেৰি লগাই আছে, জুই ধৰি আছে ঠাণ্ডাত। এতিয়া জুই ধৰিছে, আমি অলপ হাতকেইখন সেকি পেলাই আৰু হাতকেইখন লগাই পেলাই যামগৈ। যিটো চেলা এইখিনিয়ে কয়, ইয়াতে এইটো গেট আছে ৱেলকাম টু টাৱাং বুলি। আৰু চেলা ইয়াত এতিয়া একচুৱেলি বেলেগ ভিউ আছিলে, চাবলৈ যাব নোৱাৰি মানে ৰোড কাটিং হৈ আছে, কিন্তু হেৰিত ছেপ্টেম্বৰ অক্টোবৰ মাহত খোলা যায়, তেতিয়া চাব পৰা যায়। এতিয়া ফিলহাল এয়া চাওক জুই ধৰি আছে, এয়া জুই ধৰি আছে চাওক। এতিয়া আমি জুই সেকিম আৰু। এতিয়া আমি বৈশাখী পাৰ কৰি দিৰাঙলৈ আহি আছোঁ, আৰু গোটেই ৰাস্তাটো বৰষুণ কুঁৱলী মেঘ চবেই মিলি আছে। চাওকচোন, একো ধৰিব নোৱাৰি। আগত এখন ট্ৰাক গৈ আছে, মই ট্ৰাকখনকে ফ'ল' কৰি আহি আছোঁ, কাৰণ আগত একো দেখাই নাপায়। হেডলাইট লগাই থৈ দিছোঁ। এয়া চাওক, এতিয়াও বৈশাখী পাৰ হৈ দিৰাং পাবলৈ প্ৰায় 40 কিলোমিটাৰমান এতিয়াও আছে। আৰু আজিও দূষিত প্লাছ বেড লাগে বুলি ক'ব লাগিব, কাৰণ ইয়াতে বহুত চিনেৰি আছিলে, লোকেশ্যন ধুনীয়া লোকেশ্যন আছিলে। বৰষুণৰ কাৰণে গাড়ী ৰাখিব পৰা নাই, আৰু গাড়ীৰ পৰা নামিব নোৱাৰি ন, আৰু ফটো উঠাবলৈ এয়া চাওক মই দেখাই দিছোঁ, একো দেখাই নাপায়। এইবোৰ একো দেখাই নাপায়। এতিয়া ৰিটাৰ্ণ হৈ আছোঁ ঘৰলৈ। দিৰাং টাউন পালোঁ। দিৰাং টাউনতে হোটেল এখনত সোমাই ভাবিলোঁ ভাত খাই লওঁ। তাৰপিছত এতিয়াও আমাৰ বহুত বাকী আছে যাবলৈ। ভালুকপুং পাবলৈ এতিয়াও 144, প্ৰায় 150 কিলোমিটাৰ এতিয়াও আছে আকৌ ৰিটাৰ্ণ হ'বলৈ। তাৰপৰা ভালুকপুঙৰ পৰাতো আকৌ নগাঁও ঘৰ। এইখিনি টাৱাঙৰ পৰা আহিলে বমডিলা নাপাওঁতে হয়, আৰু যদি টাৱাঙলৈ আহি থকা যায় ভালুকপুঙৰ পৰা, তেতিয়াহ'লে বমডিলা পাৰ হয়। খুবেই ধুনীয়া লোকেশ্যন, ৰাস্তাৰ কিনাৰত। এয়া ৰাস্তাটো বহুত ওপৰত, সিটো চাইডে পাহাৰ আছে, দেখাই দিছোঁ মই। সেই পাহাৰ বহুত ওখ পাহাৰ, আৰু এই চাইডেও পাহাৰ, চতুৰ্দিশে পাহাৰ। এতিয়া গৈ আছোঁ আকৌ বমডিলাৰ পৰা দেখাম যদি পাৰোঁ। বৰষুণ পৰি আছে, চব খিচকৈ বৰষুণ পৰি আছে। বৰষুণটো যদি নাথাকে তেতিয়াহ'লে বমডিলা দেখাম আৰু। বমডিলাৰ পৰা নামোতে এইখিনি বমডিলা কোম্পানী বুলি কয়। ইয়াতে এটা দুৰ্গা মন্দিৰ আছে। এতিয়া যিহেতু মন্দিৰৰ ভিতৰত নোসোমাওঁ, বৰষুণো পৰি আছে, তথাপিতো বাহিৰৰ পৰাই দুৰ্গা মন্দিৰটো দেখাই দিলোঁ। সেইটো পূৰা মেইন ৰোডতে আছে। এয়া এইটো মন্দিৰৰ ভিউ। এইখিনি টেঙাহাট, অৰুণাচললৈ আহিলে পোৱা যায়। আৰ্মি কেম্প হয়, ইয়াতে কেণ্টিন আছে। এতিয়া আমি নামি পেলাই ভাবিছোঁ ইয়াতে অলপ চাহ তাহ খাই লওঁ। খুব ভাল লাগিছে মোৰ, আপোনালোকৰো নিশ্চয় ভাল লাগিব। ইয়াতে ৰৈ অলপ জিৰাই যাব পাৰিব, টেঙাহাটত চাহ তাহ পাব। আমিও এতিয়া চাহ বিচাৰিয়ে ইয়াতে নামিলোঁ। এইখন টেঙাহাট। এতিয়া আমি আহি এইখিনি ৱেষ্ট কামেং বুলি কয়। ৱেষ্ট কামেং নাগ মন্দিৰ অৰুণাচলৰে হয়, কিন্তু ইয়াতে গৰম। চব কাপোৰ চাপোৰ খুলি, টুপি খুলি দিলোঁ, কাপোৰ খুলি দিলোঁ। কাপোৰ মানে কি আৰু, ওপৰত মই পিন্ধি আছিলোঁ এটা পাঠানি এটা পিন্ধি আছিলোঁ, সেইটো খুলি দিলোঁ। এতিয়া ইয়াত পোৱাৰ লগে লগে অসমৰ ওচৰ পাই আহিলোঁ, মানে গৰম আহি গ'ল আৰু এতিয়া। তাকে কি আচৰিত। এইখিনি জেগা মই আপোনালোকক বেক ভিউটো দেখাই আছোঁ, নাগ মন্দিৰ হয়, বেক কৰি দেখাই আছোঁ। সেইটো নাগ মন্দিৰ ওপৰত আছে, পাহাৰৰ ওপৰত আছে, আৰু এইখনেই মাৰ্কেট। এইখিনি ৱেষ্ট কামেং। এইখিনি আপোনালোকে পাই যাব। ভালুকপুং পাৰ হৈ আহিয়ে পাবহি এইখিনি। আমিতো এতিয়া ৰিটাৰ্ণ হৈ আছোঁ,
যিহেতু আমি এতিয়া ভালুকপুং যাম, ভালুকপুঙৰ পৰা আকৌ তেজপুৰৰ পৰা আৰু নগাঁও মানে নিজৰ ঘৰ যাম আৰু ভালুকপুং পাম আৰু এতিয়া ৰিটাৰ্ণ হৈ আছোঁ ৱেষ্ট কামেঙৰ পৰা। ইয়াতো অলপমান আপ আছে, আপ অলপেই নহয় ভালে সংখ্যকে আছে। সেই ওপৰৰ ৰাস্তাটো দেখিছে, তাত উঠিমগৈ এতিয়া আমি। কামেং পাৰ হৈ আমি ভালুকপুং নাপাওঁতেই ৰাস্তাত ভিউ পইণ্ট এটা আছে, ৰখি পেলাই এতিয়া এইটো বহুত ভাল লাগিছে। আপোনালোকেও আহিলে চাব পাৰিব, অৰুণাচল আহিলে আপোনালোকে ভালুকপুং পাৰ হৈ পেলাই পাব, কামেং নোপোৱা আগত। এইটো ভিউটো চাওক, মই চাইছোঁ দেখাই দিছোঁ ভিউটো। এয়া চাওক ভালুকপুং পাম এতিয়া। ইমান ডাঠ কুঁৱলী নে মেঘে ভালুকপুং একচুৱেলি ভালুকপুং নহয়, চেঁচাহে পাম এতিয়া, একো ধৰিবই নোৱাৰি। মই ড্ৰাইভ কৰি আছোঁ, বাবুৱে মোবাইলটো ধৰি আছে, ভিডিঅ' কৰি আছে। এয়া চাওক এতিয়া ৰাতি 8:30 বাজিলে, আহি তেজপুৰ পাই গ'লোঁ। এয়া কলীয়া ভোমোৰা দলং পাইছোঁ এতিয়া। তাৰপিছত চাওঁ, ৰাতি সাঁজটো বাহিৰতে দি যাব লাগিব আজি। ঘৰ পোৱালিটো প্ৰায় 10টামান বাজিব চাগে। এতিয়া ভাত খাওঁ ইয়াতে। ৰাতি মোটামুটি প্ৰায় 11টা বাজিছেহি। যিহেতু ঘৰত যায় আৰু ভাত খোৱাটো মানে নহ'বগৈ, গতিকে ইয়াতে ভাত খাই যাওঁ। এতিয়া চাওঁ, এয়া ভাত মানে এইখন আমাৰ ৰহাৰে হয় ধাবা, ইয়াতে ভাত খাই আৰু এতিয়া যামগৈ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্তি কৰিলোঁ। আৰু কেনেকুৱা হৈছে আপোনালোকে জনাবচোন কমেণ্ট কৰি পেলাই।